Hey guys, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰো ভালেই মই সুকন্যা মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি মই এটা ৰেচিপি বনাইছিলো মাছৰ কণীৰ এটা তৰকাৰী হেতুকে আপোনালোকৰ আগত দেখাম বুলি ভাবিলো সকলোটো জানেই বনাব মাছৰ কণীৰ ৰেচিপি খালি মইনো কেনেকৈ বনালো হেতু আপোনালোকৰ আগত দেখাম বুলি ভাবিছো ঠিক আছে যদি ভাল পায় ভিডিওটো তেতিয়াহলে লাইক কৰিব কমেন্ট কৰি জনাব মোক কেনেকুৱা পালে আৰু শেয়াৰ কৰি দিব আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ সেইখিনিয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব ঠিক আছে এতিয়া ভিডিওটোলৈ আগবঢ়াও বলকচোন এয়া প্ৰথমে মাছৰ কণীখিনি বইল কৰি লৈছো 5 মিনিট মান বইল কৰি লম এইখিনি এতিয়া বেলেগ এটা বাচনলৈ কাঢ়ি থলো এইখিনি প্ৰায় এপোৱামান লৈছো মই এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিছো ঠাণ্ডা হোৱাৰ পিছত আমি এইখিনি পকৰি বনাই ল'ব লাগিব কি দিও চাই যাব এইখিনি ঠাণ্ডা হৈছে এতিয়া ইয়াত মই দি লম এয়া এটা মিডিয়াম সাইজৰ পিয়াজ আৰু 1 চাহ চামুচৰ সমান আদা নহৰু পেষ্ট আৰু লাগিব এয়া 2 চাহ চামুচৰ সমান বেসন ইয়াতকে বেছিও লাগিব পাৰে আৰু লাগিব এয়া নিমখ এচামুচ আৰু হালধি আধা চামুচ এইখিনি এটা ভালকৈ সানি লম এতিয়া 1 চাহ চামুচৰ সমান মিঠাতেল দি লম এটো কবলৈ থাকি গৈছিলে মিঠাতেল দিলে জিটো মানে এনে পকৰি ভাজুতে ফুটে হেয়া নুফুটে তেতিয়া ভালকৈ সানি ললো আৰু বেসনৰ মোক প্ৰয়োজন নহলে এইখিনিতে হৈ গল এতিয়া পকৰি কেটা বনাই লম গ্ৰেভিটোৰ কাৰণে আমাক লাগিব এয়া মিডিয়াম সাইজৰ পিয়াজ দুটা কাটি লৈছো আৰু এয়া আদা নহৰু বটি লৈছো অকনমান আৰু এয়া 3টা জলকীয়া আৰু এয়া ডাঙৰ সাইজৰ এটা বিলাহী আৰু এয়া আলুখিনি অকনমান ডাঙৰ ডাঙৰকৈ কাটি লৈছো এয়া দুটা লৈছো মই আলু এতিয়া এইখিনি আলুখিনি ফ্ৰাই কৰি লম এয়া কেৰাহী গৰম কৰি মই মিঠাতেল দি ললো এতিয়া আলুখিনি ফ্ৰাই কৰি লম এই আলুখিনি মই এখন প্লেটলৈ নমাই ললো এতিয়া একেখিনি তেলতে মই পকৰি কেটা ভাজি লম এতিয়া এচামুচ কৈ তেলত এনেকৈ দি যাম পকৰি কেটা নমাব পৰা হৈ গল এইখিনি এতিয়া নমাই লৈছো মই এইখিনি সেলো ফ্ৰাই কৰিছো আপোনালোকে ইচ্ছা কৰিলে ডিপ ফ্ৰাইও কৰিব পাৰে মই মাছৰ কণীৰ তৰকাৰীটো একেটা কেৰাহীতে বনাম ইয়াত অলপ তেল দি লম এয়া তেল গৰম হৈছে এতিয়া মই অকনমান গোটা জিৰা দি লম এতিয়া মই পিয়াজখিনি দি লম লগতে জলকীয়া কেটাও দি লম এইখিনি অকন ভাজি লম এতিয়া আদা নহৰু পেষ্টখন দি লম এতিয়া অলপ গুড়ি মছলা ইয়াত দি লম বেছি মছলা নিদু এয়া অকনমান আধা চামুচ মান ধনিয়া আৰু আধা চামুচ মান গৰম মছলা দিছো আৰু এয়া দিম 1 চামুচ হালধি আৰু সোৱাদ অনুযায়ী নিমখ দিছো এতিয়া ইয়াত বিলাহীখিনি দি দিম ভালকৈ লৰাই লম এইখিনি ভালকৈ ভাজি ললো এতিয়া যাতে মছলাখিনি জ্বলি নাযায় সেইবাবে অকনমান পানী দি লম প্ৰায় 1 চামুচৰ সমান এতিয়া মছলাখিনিৰ পৰা দেখিছে তেল ওলাই গৈছে খুব ধুনীয়া গোন্ধাইছেও আৰু বিলাহীখিনিও সিজি গৈছে এতিয়া এইখিনিতে আলুখিনি দি লম
এইখিনি ভজা প্ৰায় হৈ গৈছে। আলুখিনি যিহেতু আগতে ফ্ৰাই কৰি লৈছিলোঁ, এতিয়া ইয়াত পানী দিম। এইখিনি উতলিছে, এতিয়া পকৰীকেইটা ইয়াত দি দিব লাগিব আৰু আপোনালোকে যিমানটো গ্ৰেভি ৰাখিব সিমানটো পৰিমাণৰে পানী দিব। এইখিনি এতিয়া ঢাকি থৈ দিম ভালকৈ অহালৈকে। আমাৰ তৰকাৰী ৰেডি। এতিয়া এইখিনি নমাব পৰা হৈ গৈছে। এতিয়া মান ধনিয়া পাত কেইটামান লৈছোঁ, এইকেইটা ইয়াত কাটি ল'ম।